এতিয়া ব্লগলৈ স্বাগতম জনাইছো। আজি আমাৰ ছাগলীয়ে পোৱালি দিলে, বহুত ভাল লাগিছে। মোৰ আজি পোৱালি মানে আৰু লৰাই একদম লৰাই হৈ দিম। লৰা হ'ল আকৌ। আপোনালোকক এতিয়া খাম গৈ আছো ঘৰলে। বোকা ৰাস্তা যে কাৰণে লাহে লাহে যাব লাগিব। আজি দেওবাৰ হয়। দেওবাৰ দিনা দেওবাৰ দিনা নহয় বা পিছদিনা বুলি কৈছিলে, আজিয়ে হৈ গ'ল। কিবা দেখাম আপোনালোকক। এই ইয়াত আছেগৈ আৰু পালোঙে আৰু আমাৰ ছাগলী গোৱালটো। সেইটো গোৱালিছে নাই আপোনালোকে তাতে পাপাও নাই চোৱা, এতিয়া আহিছে, ক'ৰবালৈ গৈছিলে। সেই ইয়াত পোৱালিটো আছে। ঐ বগী গলি একদম চেম টু চেম মাকৰ নিচিনাই চোৱা পাপা। সেইবোৰ বনালে সেইটো পোৱালিটো বৌ খাই আছে। বিছা লাগে মোক ঘৰলে। এইটো চাওক আপোনালোকে। পাপা ঘেঁহু খাবলৈ মাতিছোং, ডাইৰেক্ট আহিছে আৰু বনাই থৈছোং চুঙাত পুৰি কিনে। এইবিলাক আমাৰ তুলসী শাক চাক আছে আৰু এইটো খুৰীয়ে ৰুইছিলে। আমি এইফালে ঢেৰ ৰুৱা আছে। কেলে কম ঘেঁহু খোৱা দেখাবলৈ আছে। ভিডিঅ'টো আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্টো কৰি দিব আৰু ভিডিঅ'টো লাষ্টলৈকে চাব দেই আপোনালোকে। বানপানী নতুন পুখুৰীটোও পানী হয়। কি ফোন কেমেৰা মানে মই একো অফ কৰা নাই দেই। কেমেৰা এনে হে ফোন কেমেৰা নকৰোঁ মই। ছাগলীটো বাৰু আপোনালোকক দেখাইছিলোঁ, পিছত দম মাৰিব তেতিয়া আকৌ দেখাম আপোনালোকক। আকৌ দিম নহয় ভিডিঅ'। ফেহু সেইখিনি আইতাই ফেহু বনালে, মই যুঁজি আছিলোঁ ইমানকৈ দেখি নিচিতি। ইটো ফেহু খাই